শুনলো যে বৰমাৰাৰ মানুহ এটা এক্সিডেণ্ট হৈ মৰছে। তাৰপিছত আমি আহিলোঁ তেল ডিপুত, আহি পেলাই শুনা পাওঁ মানুহ কৈ আছে যে স্পীড ব্ৰেকাৰত বোলে অলপ স্পীড আছিল, স্পীড ব্ৰেকাৰত উৰা মাৰি আহি ট্ৰাকৰ পিছফালে খুন্দা মাৰি ডেড বডি হৈ গৈছে। পিছত আমি আহি চালোঁ লাষ্টটো নাই, পুলিচে লৈ গৈছে। সেইখিনিয়ে জানো। পিছত কিছুমানে নানানজনে নানান কথা কয় যে ট্ৰাক ৰাখা ভুল হৈছে, কিছুমানে কয় নহয় স্পীড ব্ৰেকাৰত উৰা মাৰি আহি তাতে খুন্দা। এতিয়া আমি দেখা পাইছোঁ যে ৰাইট চাইডে লগা নাই ট্ৰাকৰ, লেফ্ট চাইডে সেই পাকি হেৰিত বা ট্ৰাকত লাগছে অলপ, আৰু এইফালে পাকিটো লাগছে, তেজ চেজ তাতেই লাগি আছে। এতিয়া নিয়ৰত মোৰ মতে ইমান জোৰেও নাছিল কিজানি, বা দেখা নাই, যিহেতু অকল নিয়ৰত দেখা পোৱা নাই, গাড়ী চলাওঁতে নিয়ৰত গাড়ীটো দেখা পোৱা নাই। নিয়ৰৰ কাৰণেই হ'ব লাগে, আজি খুব নিয়ৰ পৰিছিল। আৰু এতিয়া স্পীড ব্ৰেকাৰটো গম পায় তেল ডিপুত স্পীড ব্ৰেকাৰ আছে বুলি, কথা হ'ল নিয়ৰৰ কাৰণে কিজানি দেখা পোৱা নাই, না কি অলপ স্পীডে আছিল। খবৰৰ পৰা মানুহটো মুখৰ পৰা পশ্চিমমুখে যাই আছিল, স্পীড ব্ৰেকাৰত গাড়ীটো ব্ৰেক মাৰা নাই, বাইকখন ব্ৰেক নামাৰাতে আকস্মাত যায় ছিটকি যায়, গাড়ীত খাৰা গাড়ীত থিয়া হোৱা গাড়ীত মাৰি দিছে পাছৰ পৰা। গাড়ীখন ক'ত? ট্ৰাকত খুন্দাইছে। মতে ৰখা আছে, ট্ৰাকটো নিয়মতে ৰখা আছে, নিজৰ চাইডতে ৰখা আছে। পিছত সেইটো তাৰাবাৰী থানাৰ পৰা পুলিচ আহি তাক থানাত লৈ গৈছে। ঠিকতে মৰছে, লগে লগে মৰছে। দুৰ্ঘটনাটো এই যে স্পীড ব্ৰেকাৰত মানে ব্ৰেক কৰা নাই, দুৰ্ঘটনাটো তাহাঁত দুখতে হৈছে। ছিটকি যায়, গাড়ী তলদি সোমাই গৈছে। তিকবুলা বাগি আছিল মানুহজন বৰমাৰা, এই নুৰু মিয়া বুলি লিখি।